गसाइगाव पुलिसनि सिग्रोमनायाव गान्जा जब्द। जब्द खालामनाय फेग्रा मुवाफोरखौ सावनानै सिलिंखार खालामदों। गसाइगाव पुलिसनि सिग्रोमनायाव हमजानाय कौटि रांनि फेग्रा मुवा बेसादखौ सावदों। गासै 8,44,88,500 रांनि फेग्रा मुवाखौ सावदों पुलिस बिफाना। नंगौ, थांनाय समफोराव गसाइगाव पुलिस थाना आरो क'क्राझार जिल्ला गाहाय मावख' सिमल टापु पुलिस थानायाव पुलिसा हमनो हानाय फेग्रा मुवा बेसादफोरखौ दिनै गसाइगाव आसाम बेंगल सिमायाव थानाय संकस दैमा सेराव सावनानै सिलिंखार खालामदों। मिथिनो मोननाय बायदिब्ला गासै 8,44,88,500 रांनि ड्राग्सखौ सावनानै फोजोबदों पुलिस बिफाना आरो सावनाय ड्राग्सनि बिबांखौ 1,689.778 केजि होना खौरांनि गेजेरजों मिथिनो मोन्दों। আজি মোটামুটি 1700 কিলো, পইচা 1688 কিলো আজি আমি এনেকৈ ডিছপ'জ কৰা হৈ গ'ল প্ৰপাৰ কোৰ্টৰ পৰা পাৰ্মিশ্যন লৈ আৰু উইথ কমিটি, আমাৰ কমিটি আহিছিলে, ডক্টৰ ছাৰ আহিছিলে, মেজিষ্ট্ৰেট ছাৰ আহিছিলে, লগতে আমাৰ এক্সাইজৰ মানুহ আছিলে। এনেকৈ আহি আমি আজি ডিছপ'জ কৰিলোঁ ড্ৰাগছখিনি। পেণ্ডিং আছিলে আমাৰ বিশেষকৈ গোসাইগাঁও থানাৰ আণ্ডাৰত আৰু কোকৰাঝাৰ থানাৰো আছিলে। তেনেকৈ ডিছপ'জ কৰা হৈছে, চলাই দিয়া হৈছে। 1688 মূল্য কিমান আছিল আনুমানিক? মূল্য এতিয়া লিষ্ট মতেতো 50,000 পাৰ কিলোকে ধৰা হয়। তো সেইটো ধৰিলে 8,50,000 লাখ কিমান হ'ব। ক'ত ধৰিছিল মালখিনি? এইটো মেক্সিমাম আপোনাৰ চিমলপুৰীতে ধৰা হৈছিলে। 2022 চনৰ লাষ্ট কেছটো আছিলে, তো 2024 কেছৰ আছে। চ' ডিফাৰেণ্ট কোৱাণ্টিটি আছিলে। মেক্সিমাম কোৱাণ্টিটিটো আপোনাৰ 768 আছিলে কিলো, তাৰপিছত 450 এনেকৈ আছিলে। চ' এনেকৈ 9টা কেছৰ আজি জ্বলোৱা হৈছে, ইনক্লুডিং কোকৰাঝাৰ থানা।